কলমৌৰ পৰা উদ্যোগ। অসমৰ বহু জলাশয়ত কলমৌৰ শাক স্বাভাৱিকভাৱে বৃদ্ধি পায়। কেতিয়াবা ইয়াৰ অতিবৃদ্ধিয়ে পানী চলাচলত বাধাগ্ৰস্ত কৰে আৰু জলজ পৰিৱেশত প্ৰভাৱ পেলায়। কিন্তু প্ৰকৃতিৰ প্ৰতিটো বস্তুৰে এটা মূল্য আছে। সঠিক প্ৰযুক্তি আৰু সৃষ্টিশীল চিন্তাৰে সমস্যাকে সম্পদলৈ ৰূপান্তৰ কৰিব পাৰি। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে কলমৌৰ ঠাৰি আৰু শিপাত থকা প্ৰাকৃতিক আঁহ অত্যন্ত শক্তিশালী আৰু নমনীয়। মেটেকাতকৈ কলমৌৰ আঁহ কিছু পাতল আৰু মিহি, যাৰ বাবে ইয়াৰ পৰা উচ্চ মানদণ্ডৰ সামগ্ৰী প্ৰস্তুত কৰাটো অধিক সহজ। প্ৰথম পৰ্যায়ত জলাশয়ৰ পৰা পৈণত কলমৌ সংগ্ৰহ কৰি তাক ভালদৰে ধুই ৰ'দত শুকুৱাই লোৱা হয়, যেতিয়ালৈকে ইয়াৰ আৰ্দ্ৰতা সম্পূৰ্ণৰূপে নোহোৱা হয়। কাগজ প্ৰস্তুত কৰিবলৈ এই শুকান ঠাৰিবোৰ সিজাই এটা মণ্ড বা পাল্প তৈয়াৰ কৰা হয়। ইয়াত কোনো ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা নহয়, যাৰ বাবে এই কাগজ 100% পৰিৱেশ অনুকূল হয়। তাৰ পিছত ইয়াৰ কাণ্ড আৰু আঁহযুক্ত অংশ প্ৰক্ৰিয়াকৰণ কৰি পেপাৰ পাল্প তৈয়াৰ কৰা হয়। কলমৌৰ পৰা কাগজ বনোৱা প্ৰক্ৰিয়া। বৰ্তমান সমগ্ৰ বিশ্বতে প্লাষ্টিকমুক্ত আৰু কেপটাইভ গ্ৰীণ সামগ্ৰীৰ চাহিদা আকাশলংঘী। কলমৌ উদ্যোগেও অসমৰ নাম বিশ্ব দৰবাৰলৈ লৈ যাব পাৰে। চৰকাৰী পৃষ্ঠপোষকতা আৰু যুৱ প্ৰজন্মৰ অলপ আগ্ৰহেই এই সম্ভাৱনাক বাস্তৱ ৰূপ দিব পাৰে।